এভৰিৱান আমাৰ চেনেলৰ এনেকুৱা নতুন ভিডিঅ'ৰ মাজতে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এইফালে এওঁ মোক জোকাই আছে, মই ভিডিঅ' বনাইছোঁ যে সেয়া তেওঁ ট্ৰেক্টৰে মাটি পেলাই আছে। এয়া এতিয়া মই আছোঁ আমাৰ পথাৰৰ মাজত। সিদিনাখন বা আপোনালোকে এটা ভিডিঅ'ত দেখিছিলে, মই ভালকৈ বাৰু ভিডিঅ' বনাব ইমান ভালকৈ নাজানো, আপোনালোকক ভিডিঅ'টো কৰি দেখুৱাইছোঁ। আপোনালোকে মোৰ চেনেলৰ ভিডিঅ'বোৰ আজিকালি নোচোৱাই হৈছে, কেলৈ নাচায়, চাব আকৌ, মোৰ তেতিয়াহে ভাল লাগিব। মোৰ ইউটিউব চেনেলটো যোন নতুন হয় তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুক পেজত চালে প্লিজ পেজটো ফ'ল' কৰি দিব। মোৰ পেজটো একদম নতুনকৈ খোলা হয়, কিন্তু মোৰ ইউটিউবটো অকণমান দিন হ'ল, তাৰপিছত মোৰ মানে ভিউৱাৰ্ছবোৰ কমি অহা হৈছে, আৰু মই ভিডিঅ' যিহেতু দিব পৰা নাছিলোঁ বহুত দিন, সেয়েহে ভাবিলোঁ আজি এটা আকৌ ব্লগ আৰম্ভ কৰোঁ ঘৰৰ পৰা। এয়া আমাৰ মানুহজনে ইমান কষ্ট কৰিছে নহয়, এয়া কষ্ট কৰি তেওঁ এটাতে দুদিকে দেখিছেনে মাটি তেওঁ ক'ৰ পৰা আনিছা? ক'ৰ পৰা আনিছা? ডিপু পৰা আনিছা? কামত দিছিলোঁ ট্ৰেক্টৰখন, এইবোৰ লাগি গুচি আহিলে, মই খুব ভাল পাইছোঁ। 10 চেপ্টিমান লাগি এইফালে চাই দিয়া, ফটো এখন মাৰি থওঁ, থাম্বনেইল লগাম। এনেকৈ কৰি দিম। অঁ ইমান কাম কৰিছে, আজি মোক সজা দেখুৱাবলৈ নিনিয়া নি? ইমান কষ্ট কৰিছাও।